हेलो गाइस नमस्कार मैं हिमाश्री फ्रेंड है और मैं तार ये भिडिओ माने ब्लग बनाई दियत मैं ताक सहाय करिम जेहेतु तार बोले टाइम नाई तो ताक कलो जे जेहेतु आमी आको एबार कोकराझार आहिसो एग्जाम दिबोलै एडिआरर तो ताक मैं कलो भिडिओ बनाबोलै हेनो समय नाई तो तार भिडिओ मैं करि दिउ बुली भाबिसो तो तार भिडिओ मैं आरम्भ करिसो भिडिओ चाइ थाকক बहुत धुनिया धुनिया किछुमान माने जाम जगात हेबुर आपनालोকক देखाम और हिमाश्री माने नेजाय तो मैं जाम तो हिमाश्रीर बदल मैं भिडिओबिलाक करि লৈ আহিम भिडिओ चाइ थाকক आपनालोके जेहेतु मैं आरम्भ करिसो किन्तु भालके मैं देखाब पारो ना नाई नाजानो मोर एनेकुवा भिडिओ बना कोनो एक्सपिरियेन्स नाई तो चाइ थाকক मैं भालके देखाब पारो ने नाई और इते मैं चाह बनाई आसो और इते पकोड़ा बनाई आछे केराहीटो एभयड करिब दे गाइस किन्तु माने जियत बनवा माने एनेकुवा कला लेतरा नहय हे बुली अलरेडी पकोड़ा केराही दी दिले इफाले चाहो तुली आछे और पकोड़ाओ बनि आछे गरम गरम हिमाश्री हेनो पकोड़ा तो हो गल तो पकोड़ा ताई मोक माति आछे जे ताक बोले देखाब लागे तो जाई आछो हिमाश्री ताते ताई कि एनेकुवा धৰণৰ माने पकोड़ा बनाइছে और खाई केनेकुवा লাগিব और सेया पकोड़ा और चाह हो गल और एटा खोवारहे कथा खाई चाও रब केनेकुवा होइছে चाहটো ভাল হৈছে और पकोड़ाটো खूब धुनिया হৈছে आपनालोकेও खाई चाब गाइस आज फुলৰ पकोड़ा है एया आमी एतिया आहि पालो कोकराझार सापटग्राम गिरिधारी मंदिर तारपिছত এই মন্দিৰটো बोले खूब धुनिया শুনিছো तो एतिया आमी आहिसु चाबले एटु कोकराझार सापटग्रामत আছে हेतु बिल्डिंगটো चोआ माने खूब धुनिया मन्दिरটো আৰু ইফালে ভিতৰ ফালো আছে तारपिছত আৰু ইফালে শিৱ মন্দিৰো আছে শিৱ লিংগ तारपिছত আৰু ইফালে আৰু বহুত কিবা কিবি আছে মন্দিৰবোৰ তো চাই আছো আপোনালোকক মোৰ লগে লগে চাই থাকক ইয়াত হেনো কীৰ্তনো হৈ আছে তো ভাবিলো অকনমান শুনি যাও আৰু মোৰ লগতে আপোনালোকক অকনমান শুনি লওক গৈ আছো চাই থাকক এতিয়া গৈ আছো চাবলে যোনে এই মন্দিৰটো প্ৰথম সৃষ্টি কৰিছিলে তেওঁৰ হেনো ফটোটো আছে তো হেতুৱে চাবলৈ গৈ আছো এয়া আহি পালো এই ফটোত থকা মানুহজনে বনাইছিলে এই প্ৰথম মন্দিৰটো সৃষ্টি কৰিছিলে আৰু এতিয়া তাই ইয়ালৈ নাই তেও হেনো বৃন্দাবনত গৈছে আৰু তাতে এতিয়া থাকে তেও এতিয়া জিয়াই আছে নে নাই নেজানো ইয়াত সুধিলে গম পাম তো হেতু চোৱা তেওঁৰ ফটোটো থৈ দিছে আৰু ইয়াতে ধূপ চাকি জ্বলাই আৰু তাতে এটা মানে কি দেৱতাৰ মূৰ্তি আছে মই নেজানো তো এতিয়া গৈ আছো ইয়াত হেনো ধুনিয়া এটা পাৰ্কৰ নিচিনাও আছে হেতুৱে চাবলৈ গৈ আছো চোৱা ইমান ধুনিয়া এটা সেউজীয়া পৰিৱেশ মানে চাৰিওফালে সেউজীয়া সেউজীয়া ভৰা এৰিয়াটো বহুত ডাঙৰ হয় বহুত ধুনিয়া হেতু চোৱা হেতু মাজত মানে দেখিছানে তাতে কৃষ্ণৰ মানে যেটো বৃন্দাবন কয় মানে কৃষ্ণ যত মানে কি কয় হেতু গোপিনী লীলা নে কি লীলা কৰিছিলে হেতু মানে হেতুৰ মানে অকনমান মানে বনাই দিছে আৰু চোৱা গছবোৰ ইমান যে ধুনিয়া ইয়াৰ কিন্তু ভিতৰত সোমাবলৈ নিদিয়ে মানে যত মানে হেতু ভগৱান মানে কৃষ্ণৰ মূৰ্তিটো আছে তো এইবোৰ बोले সব बोले ৰুৱা মানে এই সৰু সৰু মানে ঘাঁহবোৰো बोले ৰুই দিয়া তো ইয়াত মানে সোমাব মানে দিয়া নাই তো মানে খুব ধুনিয়া এটা পৰিৱেশ খুব ধুনিয়া লাগিছে চাই এই বিল্ডিংটো যে দেখালো এটো হল গিৰিধাৰী মন্দিৰৰ মেইন মন্দিৰ আৰু এটো এতিয়া বন্ধ আছে ইয়াত হেনো সোমালে এটা ভাল পজিটিভ ফিল হয় কিন্তু মোৰ লাক ইমানো ভাল নহয় মই সোমাব নোৱাৰিলো 4টা বজাত হেনো এটো খুলিব তো এতিয়া বাজি আছে 2টা আমি আহিছো দুপৰীয়া তো মই ইয়াত সোমাব নোৱাৰিলো
ধুনীয়া ধুনীয়া গছবোৰ আছে, খুবেই মানে ধুনীয়া, মানে চাই খুবেই ভাল লাগিলে। মানে মই ইয়াত আকৌ এবাৰ আহিম, মানে ইমান ধুনীয়া এটা পৰিৱেশ, মানে কি ক'ম, বহুত ধুনীয়া লাগিছে। আৰু মন্দিৰটোও মানে বহুত ধুনীয়া লাগিছে। মানুহবোৰ গৈছে ওপৰত, মানে দুৱাৰটো বন্ধ আছে, কিন্তু মই ওপৰতো নগ'লোঁ। মই যিহেতু যাব লাগিব সোনকালে, তো মই ভিডিঅ'টো অলপমান সোনকালে কৰি আছোঁ। সেইটো চোৱা, কৃষ্ণৰ মূৰ্তিটো যে ইমান ধুনীয়া, মানে বৃন্দাবনত যে কৃষ্ণই যে গৰু চৰাই, বাঁহী বজায়, তো গোটেই জীৱ জন্তুবোৰ যে তেওঁৰ ওচৰত আহে, সেইখিনি দৃশ্যটো বনাইছে। মই পিছে আগত কৈ দিলোঁ মানে কিবা গোপিনী লীলা, কিন্তু নহয়, সেইটো মানে কৃষ্ণই মানে বৃন্দাবনত মানে গৰু চৰাই থকা। তাৰপিছত এইফালে চোৱা, এইফালে মানে সৰু সৰু মানে ল'ৰা ছোৱালী বোলে খেলিবলৈ মানে অলপমান মানে বনাই দিছে এইবোৰ। লগৰজনী যদি আহিলেহেঁতেন, তেতিয়াহ'লে তাই ভিডিঅ'টো অলপ ভালকৈ কৰিব পাৰিলে হয়। মইতো ইমান নাজানো কৰিবলৈ, নাজানো কেনেকুৱা পায় আপোনালোকে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, যিহেতু টাউনলৈ যাব লাগিব, কাম এটা আছে, তো যাই থাকোঁ টাউনলৈ। আপোনালোকে চাই থাকক বাৰু ভিডিঅ'টো। এয়া আহি পালোঁ টাউন, তো কামটোও হৈ গ'ল। এতিয়া মানে ঘৰতহে গৈ আছোঁ দেই, মই অহাটো নেদেখালোঁ, যোৱাটোহে দেখাই আছোঁ। ভিডিঅ'টো কেনে পালে জনাব, আৰু যিসকলে নতুন চাই আছে সিহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।